নমস্কাৰ সকলোকে আজি আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আহকচোন মোৰ কিটচেনলৈ আজি ৰেচিপিটো হৈছে গাহৰি আৰু লাই পাত সেয়ে ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ প্ৰথমে কুকাৰত গাহৰিখিনি দি বইল কৰি ল'লোঁ এয়া মই ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে কেৰাহীত তেল দি আলু এটা কাটি ল'লোঁ টুকুৰা কৰি সেইখিনি ফ্ৰাই কৰি ল'লোঁ সেই তেলতে জলকীয়া দিলোঁ দেই শুকান জলকীয়া দিছোঁ আজি তেজপাত দিয়া নাই আৰু কাটি লোৱা পিঁয়াজখিনি দিলোঁ এয়া মিট মছলা এনেকৈ ৰেড চিলি দি অলপ বাতি এটাত লৈ লৈছোঁ একেলগে উলিয়াই আদা নহৰু পেষ্টখিনিও একেলগে দি দিছোঁ এয়া চাওকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকে চাব দেই যদি এনেকৈ আপোনালোকে খোৱা নাই খাই চাব এবাৰ ট্ৰাই কৰিব খাই কিন্তু বহুত টেষ্ট লাগে এয়া বইল কৰি থোৱা গাহৰিখিনি আৰু আলু একেলগে দি দিলোঁ আৰু কাটি থোৱা লাই পাতখিনিও দি দিছোঁ একেলগেই দিছোঁ মই সকলোখিনি এতিয়া অলপ দেৰি সেইখিনিও ভাজিম ঢাকোন দি ৰাখিম আপোনালোকক দেখুওৱা হোৱা নাই কিন্তু মই এনেকৈ বনাই বহুত ভাল পাওঁ খাই আপোনালোকেও খাই চাবচোন এয়া প্ৰায় মোৰ ৰেডি হ'বৰে হ'ল আৰু খাবৰ কাৰণে এয়া ৰেডি হৈ গ'ল মোৰ থেংক ইউ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় এবাৰ জনাবচোন দেই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ফ'ল' কৰি দিব ধন্যবাদ আজিলৈ আহোঁ